আজি নামাজের আহকাম আরকান সম্পর্কে আলোচনা করিম। প্রিয় দর্শক, আল্লাহ সুবহানাহু ওয়া তাআলা কোরআনে পাকত ঘোষণা করেছে আকিমিস সালাহ, তোমালোকে নামাজ কায়েম করা। কিন্তু আমি নামাজ কেনেকৈ কায়েম করিম, নামাজ কেনেকৈ পঢ়িম, এইটো কিন্তু কোরআনত উল্লেখ নাই। এই সকলোবোৰ আছে হাদিসে পাকত। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সল্লু কামা রাআইতুমুনি উসাল্লি, তোমালোকে নামাজ কায়েম কৰা সেইদৰে যেনেদৰে তোমালোকে মোক নামাজ পঢ়োতে দেখিছা। অৰ্থাৎ আমি যদি নামাজ পঢ়িব বিচাৰোঁ তেন্তে আমালোকৰ কৰ্তব্য হ'ল আমি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখুৱাই দিয়া ধৰণে নামাজ কায়েম কৰিব লাগিব। নবীয়ে যেনেকৈ আমালোকক নামাজ পঢ়িবলৈ কৈ গৈছে সেই ধৰণে নামাজ যদি আদায় কৰিব বিচাৰোঁ তেন্তে আমি নামাজৰ ফাৰাইজ, ৱাজিবাত, সুন্নতসমূহ, মুস্তাহাবসমূহ জানিব লাগিব। কাৰণ বহুত সময় এনেকুৱা হৈ যায় এইবোৰৰ পাৰ্থক্য কৰিব নোৱাৰাৰ কাৰণে আমাৰ নামাজ শুদ্ধ নহয়। আমি সকলোৱে জানো যে নামাজৰ যদি এটা ফৰজো কোনোবাই এৰি দিয়ে তাৰ নামাজ নহয়, আৰু যদি ৱাজিবাতৰ পৰা কোনোবাই এৰি দিয়ে আৰু পাহৰি যদি যায় তেন্তে সুহু সিজদা দিলে নামাজ আদায় হৈ যায়। কিন্তু আমি এইবোৰৰ পাৰ্থক্য কৰিব নোৱাৰাৰ কাৰণে বহুত সময় নামাজেই শুদ্ধ নহয়। সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ সন্মুখত নামাজৰ আহকাম আৰকান সম্পৰ্কে আলোচনা কৰিম। সকলোৱে ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে সকলোৱে নামাজৰ আহকাম আৰকানবোৰ মুখস্থ কৰিব পাৰে। আপোনালোকে জানে যদি আপোনাৰ শ্বেয়াৰৰ কাৰণে তেখেতে মুখস্থ কৰিব পাৰে আপোনাৰ কিমান সওয়াব হ'ব। আহক তেন্তে নামাজৰ আহকাম আৰু আৰকানবোৰ জানি লওঁ। 1 নম্বৰ, শৰীৰ পাক। নামাজ পঢ়িবলৈ হ'লে সৰ্বপ্ৰথমে মই ওযু আৰু গোসল শুদ্ধকৈ আদায় কৰিব লাগিব, অন্যথা মোৰ এই নামাজ আল্লাহৰ দৰবাৰত কবুল নহয়। 2 নম্বৰ, কাপোৰ পাক। যি কাপোৰ লৈ মই নামাজ পঢ়িম সেই কাপোৰ পবিত্ৰ হ'ব লাগিব, অন্যথা এই নামাজ আল্লাহৰ দৰবাৰত কবুল নহয়। 3 নম্বৰ, নামাজৰ ঠাই পবিত্ৰ হোৱা। যি ঠাইত মই নামাজ পঢ়িম এই জাগাখিনি পবিত্ৰ হ'ব লাগিব। 4 নম্বৰ, চতৰ ঢাকা। যিখিনি পুৰুষৰ কাৰণে অংগ দেখুওৱা নিষেধ বা মহিলাৰ কাৰণে যিখিনি অংগ মানুহক দেখুওৱা নিষেধ সেই অংগসমূহ নামাজতো মানুহক দেখুৱাব নোৱাৰিব। 5 নম্বৰ, কিবলামুখী হৈ থিয় হোৱা। আমাৰ কিবলা যিহেতু আমাৰ এই দেশৰ পৰা পশ্চিমে, সেইকাৰণে আমি পশ্চিমমুখ হৈ নামাজ পঢ়িব লাগিব। 6 নম্বৰ, নিয়ত কৰা। আমি নামাজৰ কাৰণে দিলৰ দ্বাৰা ইৰাদা কৰিব লাগিব, নিয়ত কৰিব লাগিব। 7 নম্বৰ, ওয়াক্ত অনুসৰি নামাজ আদায় কৰা। নামাজৰ ওয়াক্তৰ আগতেই যদি কোনোবাই নামাজ আদায় কৰি লয় তাৰ নামাজ কিন্তু আদায় নহ'ব। এতিয়া হওক আৰকানে নামাজ সম্পৰ্কে আলোচনা কৰোঁ। 1 নম্বৰ, তাকবীৰে তাহৰিমা কৈ নামাজ আৰম্ভ কৰা। 2 নম্বৰ, কিয়াম বা থিয় হোৱা। 3 নম্বৰ, কিৰাত পঢ়া। 4 নম্বৰ, রুকু করা। 5 নম্বৰ, সিজদা করা। 6 নম্বৰ, নামাজের শেষৰ বৈঠক করা আৰু সালাম ফিরাই নামাজ ভঙ্গ করা।